তো হেল্ল নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৰে? নিশ্চয় দাদা বেয়া চলি আছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৰে ভাল হওক। তো গাইছ এইখিনিতে মই কিবা এটা ক'ম, কিবা এটা তো গাইছ আপোনালোকে ভাবে চাগে কিন্তু পথাৰত গৈ অকল পথাৰতে ভিডিঅ'বিলাক বনাই, মানে মই পথাৰত ভিডিঅ'বিলাক বনাই বেছি ভাল পাওঁ। তো আজি মানে একদম ইণ্টাৰেষ্টিং কাম এটা কৰিম। তো আপোনালোকে কোনো জীৱনত কৰিয়ে পোৱা নাই, সেই কামটো কৰিবলৈ গৈ আছোঁ। কি কাম নকওঁ, এতিয়া পিছত ক'ম। তো এতিয়া নহয়, গধূলি সময়ত হ'ব এইটো কাম, কিন্তু সেই ভিডিঅ'টো ৰাতিপুৱালৈকে পাব দেই। গধূলি সময়ত কৰিম, তো আপোনালোকে চাই থাকক। আৰু এইপিনে দেখিছে নহয় আমাৰ গৰু, লগতে তো গাইছ আপোনালোকে মানে যিবিলাক ভিডিঅ' মোৰ দেখি থাকে সেইবিলাক মই ফ্ৰণ্ট কেমেৰা দি বনাওঁ, মানে বেক কেমেৰা দি নহয়। তো আজি বেক কেমেৰা দি বনাইছোঁ। ভিডিঅ'টো কেনেকুৱা হৈছে জনাব। মানে ইমানো ভালকৈ ধৰিব জনা নাই, কেমেৰাটো মানে এনেকুৱা হৈ থকাটো এনেকৈ ধৰি আছোঁ। তো আপোনালোকে কেনেকুৱা হৈছে জনাব। এতিয়া মই কি কৰিবলৈ গৈ আছোঁ দেখুৱাই আছোঁ। তো আছে মানে মোৰ বন্ধুক লগ কৰিবলৈ আহিলোঁ, কাৰণ মোৰ বন্ধু মানে য'ত ত'ত নাথাকি পথাৰলৈ আহিছিলে, তাক বোলো লগ কৰি যাওঁ অকণ। সেই দেখিছে নহয়, আপোনালোকে ভাবিছে চাগে সেই গৰুটোকে বন্ধু পাতিলেনে? হয়, মোক ঘৰতে গৰু বুলি মাতে যে, সেইকাৰণে ইয়াকে বন্ধু পাতি ল'লোঁ। আই এম ডন হয় ঘৰৰ, মানে গৰু। তো মানে আপোনালোকক এটা লেটেষ্ট ভিডিঅ' দেখুৱাম, তো আপোনালোকে চাওক, চাই পাগল হৈ যাব কৈছোঁ নহয়। মই নিজেই পাগল হৈ গৈছোঁ। ৰ'ব দেখুৱাই আছোঁ। ইপিনে মানে মাৰিডাল পাইছোঁ, তুলি লৈছোঁ। তুমি ইপিনে দেখিছে না, লেটেষ্ট ভিডিঅ'টো নহয় দেই, সেইটো গৰুকেইটাহে দেখুৱাই দিছোঁ। এই গৰু এগালমান আছে, আপুনি অকণমান জোকাৰি চাওঁ, মাতি চাওঁ। মই গৰু নহয় জানো, মোৰ মাতত মাতি হেৰি কৰিবও পাৰে, বা মানে মোৰ লগত কথা পাতিবও পাৰে, বা তো লেটেষ্ট ভিডিঅ'টোৰ কথা যে ক'লোঁ, আপোনালোকে খুব এক্সাইটেড হৈ আছে ন চাবলৈ। এই এক্সাইটেড হৈ থাকিবই, কাৰণ লেটেষ্ট ভিডিঅ' কথা কৈ আছোঁ, গৈ আছোঁ লেটেষ্ট ভিডিঅ' দেখুৱাবলৈ। কি হয় লেটেষ্ট ভিডিঅ' মই নিজে গম পোৱা নাই। তো আপোনালোকক এনেই কৈছোঁৱে, লেটেষ্টৰ ফুল ফৰ্মটো মই নাজানো। তালৈকে মই এতিয়া ফাৰ্ষ্ট ষ্টেপ পঢ়ি আছোঁ। ব'লকচোন এতিয়া কি হ'ল লেটেষ্ট ভিডিঅ' দেখুৱাই আছোঁ। ৰ'ব, এনেকৈ নহয়, স্পীডত গৈ দেখুৱাম। লেটেষ্ট ভিডিঅ'টো মানে হ'ল, এই মহে চৰি আছে দেই, মহ যে চৰি আছে, মানে আঁতৰৰ পৰা চাই কিবা এটা ভাল লাগিলে, সেইকাৰণে মহকেইটাক চাবলৈ আহিলোঁ। আৰু আজি মই যিটো কাম কৰিম বুলি ভাবি আছোঁ, তো সেইটো অল ইণ্ডিয়া পৃথিৱীৰ ভিতৰত সেইটো কাম কৰা নাই। তো মই আপোনালোকক মই কৰি দেখুৱাম, গধূলি হওক। এই পানী বাঢ়িছে দেখিছে, পানী বাঢ়িছে, এইপিনে মহে শুই আছে, আৰু ইহঁতৰ লগত মৌ নহয় জানো, একেলগে গোটেইকেইটা শুনি আছে। মই গৈ আছোঁ, মৌ নহয় জানো, গৰুৰ লগত গৰু, ম'হৰ লগত ম'হ, বোলো আৰু ইহঁতৰ লগতে পৰিম বুলি আহিছোঁ। নহয়, মই পথাৰলৈ বুলি আহিছিলোঁ। তো মানে আজি যিটো কাম কৰিম, আপোনালোকে কৈছোঁৱে পৃথিৱীৰ ভিতৰত অল ইণ্ডিয়াৰ ভিতৰত কোনো কৰা নাই। তো আপোনালোকে সেই কামটোৰ কাৰণে অপেক্ষা কৰি থাকক। কিনো কাম কৰিম, নকৰা কাম থাকিব, চাই থাকিলেহে গম পাব। সেইকাৰণে ৱেইট কৰক অকণ। সেইটো ভিডিঅ'ৰ কাৰণে ৱেইট কৰিব বাৰু, কিন্তু আপোনালোকৰ এনেকুৱা এটা মানে প্ৰব্লেম হৈছে নাই, যিটো নেকি এই গৰমৰ দিনত মানুহে হাফ চাৰ্ট পিন্ধে, আৰু আপোনালোকে আজি মোৰ ভিডিঅ'ত দেখি আছে, মই দেখিছে নাই ফুলকৈ পিন্ধি আছোঁ। আৰু এটা কথা, এই চাৰ্ট বাই হওক বা চাৰ্টটো বাৰু ঠিকেই, স্পৰ্টিঙৰ মানে আপোনাৰ যদি কোনো আগবাগ বা ষ্টাইলিছ নথকা স্পৰ্টিংবিলাক পিন্ধিবলৈ আপোনালোক কনফিউজ হয় নাই? কিন্তু মই বহুত কনফিউজ হৈ যাওঁ, কাৰণ গম নাপাওঁ ন, উল্টাকৈ পিন্ধোঁ, নেচাই নেমেলাকৈ মানে পিন্ধোঁ নাই। আৰু সেইকাৰণে মই এটা আইডিয়া লগাই ল'লোঁ, বোলো আগত লিখি দিম নেক্সট লেভেল, দেখিছে নাই নেক্সট লেভেল, আৰু পাছত আই এম বেক, দেখুৱাই আছোঁ আই এম বেকটো। মই সেইকাৰণে এতিয়া গৰমৰ দিনতো পিন্ধি আহিছোঁ, মানে ভুককৈ গৰমটো উঠি আহি আছে, কাৰণ হাফ চাৰ্ট নাই, হাফ স্পৰ্টিং নাই, মায়ে চব ধুই দিলে, বৰ দুখ লাগে। তো এতিয়া ৱেইট কৰক সেই কামটোৰ কাৰণে, যিটো কাম নেকি পৃথিৱীৰ ভিতৰত কৰা নাই। ৱেইট কৰি থাকক, বহুত ৱেইট কৰিব লাগিব। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, তো আপোনালোকে চাই থাকিব। চ' গাইছ, সেই পৃথিৱীৰ ভিতৰত নকৰা কামটো আজি কৰিবলৈ আহি আছোঁ। আৰু এই ৰাতিপুৱা কি কাম কৰিবলৈ আহিছোঁ আপোনালোকে ভাবিছে, গম পাইছেই চাগে, মানে পথাৰলৈনো কি কাম কৰিবলৈ আহে। এতিয়া মই আহি আছোঁ মানে পৃথিৱীৰ ভিতৰত নকৰা কামটো কি কাম জানেনে বাৰু? ডাল এখন আছে, চাবলৈ আহিছোঁ।
এইটোৱে মই কৈছিলোঁ ৰাতিপুৱা পৃথিৱীৰ ভিতৰত নকৰা কামটো কৰি দিম বুলি। বেয়া কাম কৰিছোঁ বুলি নাভাবিব। ব'লক এতিয়া জালখন চাই লওক কিমান ডাঙৰ ডাঙৰ মাছ আছে। এইপিনে চাওক পানীত আছে, এতিয়া গৈ থাকোঁচোন। চ' গাইছ এতিয়া জাল তুলিবলৈ আহি পাই গ'লোহি বিলৰ কিনাৰত দেখিছে নহয়। এইপিনে পানী তো জালখিনি তাত আছে, তাত তুলিবগৈ লাগিব। খালি আপোনালোকক দেখুৱাব ন, কাৰণ মই কেমেৰামেন অনা নাই। জালখন তুলি অনাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। তো এইপিনে জাল আছে, এতিয়া যাওঁ গৈ তাৰপৰা জালখন উঠাই আনি প্ৰতিটো তাৰপৰা জালখন উঠাই আনি আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। চ' গাইছ জালখন তুলি আনিলোঁ, এখন দেখিছে নহয় সেইখন। তো মাছ দেখুৱাই আছোঁ চাওক। এইপিনে লাগিছে 10-12টামান। তো মাছ দেখি ভয় খালোঁ, ইমান সোপা মাছ লাগিলে। তো মানে পৰিলোঁ মই। তো জালখন উঠাই থাকোঁতে পৰি গ'লোঁ। মই কেমেৰা ধৰি থকাটো দিগদাৰ আছিলে মোৰ। এয়া চাওক পেণ্ট চেণ্ট তিতি আজৰি হৈ আছে, এনে পাছপিনে তিতি গ'ল। তো পৰি মেলি যেনে তেনে জালখন উঠাই আনিলোঁ। তো অকণমান আগত গৈ দেখুৱাই আছোঁ আপোনালোকক কেইটানো মাছ লাগিলে। তো কি মাছ লাগিলে দেখুৱাই আছোঁ। তো ব'লক এতিয়া। তো আপোনালোকে ভাবিছে চাগে মই বিকিবলৈ মাছ ধৰিছোঁ বুলি। বিকিবলৈ ধৰা নহয়, মানে আমাৰ ঘৰত খাবলৈ কিমাননো চালানী মাছকৈ খাব, সেইকাৰণে এয়া মাছ ধৰি আনিছোঁ চাওক এয়া। তো সেইকাৰণে এয়া মাছ ধৰি আনিলোঁ। তো মানে টেলেণ্টেড কামটো কৰিম বুলি যে কৈছিলোঁ, এইটোকে কৰিম বুলি কৈ আছিলোঁ। তো আপোনালোকে বেলেগ কাম কৰিম বুলি নাভাবিব, মানে বেলেগ কাম কৰিম বুলি ভাবি নাথাকিব। তো এইটো টেলেণ্টেড কাম। তো আপোনালোকক অকণমান ভিডিঅ'টো কমেডি কৰিবলৈ চেষ্টা কৰিম। তো এতিয়া মাছকেইটা চাই লওক, আমাৰ ভিডিঅ'টো আজি ইমানতে এৰিম, মানে সমাপ্ত কৰিম। তো মাছকেইটা চাই লওক। তো এইপিনে জালখন সেই পথাৰতে থৈ দিছোঁ, পেলাই দিছোঁ। তো এইপিনে এইটো পুঠি মাছ দেখিছে, এটা পুঠি লাগিছে। এইপিনে এটা ডাঙৰ এটা পুঠি লাগিছে। এইখন জালত এইকণ পুঠি লাগে নিব। এইপিনে এটা পুঠি, চব পুঠি। এইটো কাৱৈ এটা লাগিছে, এইটো পুঠিয়ে লাগিছে চব। বেছি নাই 10-12টামান লাগিছে। তো আজিলৈ ভিডিঅ'টো ইমান। যদি ভাল পাওঁ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। নতুন ভিডিঅ' লগ পাম আজিলৈ। বাই। নতুন ভিডিঅ' জয় এখন জয় হিন্দ, বন্দে মাতৰম। তো লাভ ইউ গাইছ। থেংক ইউ ছ' মাছ। টেক কেয়াৰ।